আপোনালোকে ভিডিঅ'ত দেখা এই ব্যক্তিজনক পৃথিৱীৰ আটাইতকৈ লাকি আৰু আনলাকি ব্যক্তি বুলি কোৱা হয়। কিন্তু কিয়? আচলতে 1962 চনৰ এটা ঠাণ্ডা দিনতে ফ্ৰানো চেলাক নামৰ ব্যক্তিজনে ৰেল এখনত গৈ আছিল। কিন্তু ৰেল লাইনত বিজুতি ঘটি ৰেলখন নদী এখনত বাগৰি পৰিছিল। 17জন যাত্ৰী তাতে মৰি গৈছিল, কিন্তু ফ্ৰানক কোনোবাই বচাই নিছিল। তাৰ এবছৰৰ পিছত ফ্ৰানৰ মাকৰ গা অকস্মাত বেয়া হৈছিল, যাৰ বাবে তেওঁ প্লেনত উঠি মাকৰ ওচৰলৈ গৈছিল। সকলো চিট বুক থকাৰ বাবে ফ্ৰানক ফ্লাইট এটেণ্ডেণ্টৰ চিটটো দিয়া হৈছিল। সেই এৰোপ্লেনখনৰ দুয়োটা ইঞ্জিন হঠাৎ বন্ধ হৈ গৈছিল আৰু এখন দৰ্জা প্ৰেছাৰৰ বাবে খুলি গৈছিল। ফ্ৰানো আৰু ফ্লাইট এটেণ্ডেণ্ট দুয়োজন বাহিৰলৈ ওলাই পৰিছিল। সেই এৰোপ্লেনখন কিছু সময়ৰ পিছত মাটিত পৰি ধ্বংস হৈ গৈছিল। সকলো যাত্ৰী মৰি গৈছিল, কিন্তু ফ্ৰানো খেৰৰ বোজা এটাত পৰি বাচি গৈছিল। সেই ঘটনাটোৰ 3 বছৰৰ পিছত ফ্ৰানো বাছ এখনত যাত্ৰা কৰি আছিল আৰু বাছখন নদীত বাগৰি পৰি তাত থকা 4জন যাত্ৰী মৰি গৈছিল। কিন্তু ফ্ৰানো সাঁতুৰি আহি পাৰত উঠিছিলহি। তাৰ পিছত ফ্ৰানোৱে এখন গাড়ী কিনিলে। 1970 চনত গাড়ীখনত জুই লাগি গৈছিল, কিন্তু তেওঁ গাড়ীৰ পৰা জঁপিয়াই বাচি গৈছিল। ফ্ৰানোৱে কৈছিল যে মানুহে লাহে লাহে তেওঁৰ আশে-পাশে থকাটো পচন্দ নকৰা হৈছিল। 2003 চনত প্ৰথমবাৰৰ বাবে তেওঁ এটা লটাৰী টিকেট কিনিছিল আৰু তেওঁ 8 কোটি টকা জিকিছিল।